হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ ওচৰলৈ আহিছোঁ মই এটা নতুন টপিক লৈ। কন্দু বৰল কেনেদৰে মাটিৰ তলত গাঁত খান্দি বাস কৰে, তাকেই মই এটা চিত্ৰ দেখাবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু এই চেনেলটো যদি আপোনালোকৰ নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বুটামটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া আপোনালোকৰ ওপৰত দেখাই আছোঁ মই এটা গাঁতৰ ভিতৰৰ পৰা কেনেদৰে কন্দু বৰল এটা এটাকৈ আহি মুখত এটুকুৰা মাটি লৈ তেওঁলোকে ভিতৰৰ পৰা উলিয়াই আছে। এয়া আপোনালোকক দেখুৱাই আছোঁ। এইটো সৰু সৰু এটুকুৰা মাটি তেওঁলোকে খান্দি ভিতৰৰ পৰা উলিয়াই আনিছে আৰু উলিয়াই আনি গাঁতটো তেওঁলোকে ভিতৰলৈ বনাই লৈছে, আকৌ সোমাই গৈছে। আৰু এজন কিন্তু এই আপোনালোক দেখাইছোঁ কোনো এজনে ৰৈ আছে আৰু বাকীবোৰে গৈ ধুনীয়াকৈ এটা এটাকৈ মাটিৰ শুদ্ধ অংশ আনি গাঁতৰ পৰা বাহিৰ কৰি আনিছে, তেতিয়াহে তেওঁলোকে ভিতৰত থাকিব পাৰিব। মাটি হয়, মাটিৰ তলত গাঁত খান্দিছে তেওঁলোকে। এই মাটিৰ সৰু টুকুৰাবোৰ তেওঁলোকে ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনিছে আৰু মই ভিতৰলৈ দেখুৱাবৰ কাৰণে অসমৰ্থ, কিন্তু কামুৰি দিয়াৰ হৈ থাকে। গতিকে মই বাহিৰৰ পৰাই তেওঁলোকৰ যি কাৰুকাৰ্য তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া এটাই মাটি টুকুৰা এটা নি থ'লে আৰু ভিতৰলৈ সোমাই গৈছে। বন্ধুসকল, আপোনালোকে যি কমেণ্ট আৰু লাইক শ্বেয়াৰ কৰিব, সেই এটা লাইকে মোক আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। গতিকে আপোনালোকে যাতে এটা লাইক দি মোক উৎসাহিত কৰে। আৰু এনেদৰে কন্দু বৰলৈ এটা দেখিছেনে আপোনালোকে, এটা ৰৈ প্লেট কেনেদৰে পহৰা দি আছে আৰু বাকীবোৰে এটা এটা মাটিৰ টুকুৰা লৈ ভিতৰৰ পৰা বাহিৰলৈ আনি ধুনীয়াকৈ থৈছে, আকৌ ভিতৰলৈ গৈছে। এনেদৰে অহা যোৱা কৰি আছে। এজনে কিন্তু পহৰা দি আছে, ৰৈ পেলাই কিবা এটা কৰি আছে, কোনোবা শত্ৰুৱে আক্ৰমণ নিৰীক্ষণ কৰিছে আৰু বাকীবোৰে কাম কৰিছে।